মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি তোমালোকৰ অসমীয়া সাহিত্য চয়নিকৰ পৰা আন এটি পাঠ অৰ্থাৎ কবিতা এটি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই কবিতাটিৰ কবি হৈছে ডক্টৰ ভূপেন হাজৰিকা। পোনপ্ৰথমে আমি কবিগৰাকীৰ বিষয়ে কিছু কথা জানো আহাচোন বাৰু। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত। তেখেত এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক, লেখক হিচাপে অকল ভাৰততে নহয় বিশ্বৰ বিভিন্ন স্থানত সমাদৰ পাবলৈ সক্ষম হৈছিল। তেখেতে এৰাবতৰ সুৰ, শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী, চিৰাজ আদিৰ পৰিচালনা বা সংগীত পৰিচালনা এই চলচ্চিত্ৰসমূহত কৰিছিল। তেখেতৰ সম্পাদিত আলোচনী হৈছে আমাৰ প্ৰতিনিধি, বিন্দু, প্ৰতিধ্বনি আদি। তাৰোপৰিও তেখেতে বহুকেইখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। সুধাকণ্ঠ ডক্টৰ হাজৰিকাদেৱে দেশে বিদেশে অৰ্ধশতাধিক বঁটা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰ ভিতৰত ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান ভাৰত ৰত্ন তেখেতে মৰণোত্তৰভাৱে লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনা ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আদি উল্লেখযোগ্য বঁটাও তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী মহান শিল্পীৰ 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত দেহাৱসান ঘটে। আমি আলোচনা কৰিবলৈ লোৱা প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক এই কবিতাটি 1963 চনত তেখেতে ৰচনা কৰিছিল। কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতি জগতৰ নানা উপাদানৰ পৰা নানা গুণ আহৰণ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গাব বিচৰাটোৱেই হৈছে কবিতাটিৰ মূল উদ্দেশ্য। আহাচোন এতিয়া আমি কবিতাটিৰ মাজলৈ যাওঁ। কবিতাটিৰ শিৰোনাম হৈছে প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। কবি ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লোঁ, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লোঁ, বজ্ৰ তোমাৰ, শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। অৰ্থাৎ কবিয়ে কৈছে যে তেখেতক প্ৰচণ্ড ধুমুহাই হেনো প্ৰশ্ন কৰিলে আৰু প্ৰশ্ন কৰি কৈছে যে তোমাৰ প্ৰাপ্য কি, তুমি মোৰ পৰা কি বিচৰা? তেতিয়া কবিয়ে মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ধুমুহাক কৈছে যে কি কৰা, তোমাৰ শক্তিখিনি মোক দিয়া। অৰ্থাৎ আমি জানো যে ধুমুহাৰ প্ৰচণ্ড শক্তি, গতিকে কবিয়ে কি কৰিছে, ধুমুহাৰ এই প্ৰচণ্ড শক্তিখিনি তেওঁৰ পৰা বিচাৰিছে। আকৌ কবিয়ে কৈছে যে বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? অৰ্থাৎ বজ্ৰই তেখেতৰ বক্ষ উজাৰ কৰি বক্ষৰ খুলি উজাৰি দি কৈছে যে, কবি সুধিছে যে তোমাৰ কাম্য কি, তুমি মোৰ পৰা কি বিচৰা? তেতিয়া কবিয়ে কৈছে যে বজ্ৰ তোমাৰ, শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। মই জানো যে তোমাৰ কি আছে, উদাত্ত কণ্ঠ আছে, শক্তিশালী উদাত্ত কণ্ঠটি মোক দিয়া। অৰ্থাৎ যেতিয়া মেঘে মেঘে খুন্দা খায় তেতিয়া প্ৰচণ্ড গৰ্জনৰ সৃষ্টি হয়। সেই শক্তিশালী উদাত্ত কণ্ঠ, তেনেকুৱা গৰ্জন, তেনেকুৱা কণ্ঠ কবিয়ে কৈছে মোক, তোমাৰ সেই উদাত্ত কণ্ঠটি মোক দিয়া। এইবাৰ কবিয়ে দ্বিতীয়টো পেৰেগ্ৰাফত উল্লেখ কৰিছে, এদিন আকাশে ক'লে জনৈক গীতিকাৰে, অকণি আকাশ দেখোঁ মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বাকাশ সত্তা? মই ক'লোঁ, তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি যদি দিব খুজিছাই সংকীৰ্ণতা এৰি দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। অৰ্থাৎ কবিয়ে এই ষ্টেঞ্জাটোত কৈছে যে আকাশে তেখেতক কৈছে যে কোনো কবিয়ে, কোনো গীতিকাৰে, জনৈক অৰ্থাৎ নিৰ্দিষ্ট কোনো এজন ব্যক্তি নহয়, জনযোগ কোনো এজন ব্যক্তিয়ে কি কৰিছিল, অকণি আকাশ দেখোঁ মাগে,
আগতে কি কৰিছিল, পূৰ্বতে দেখোন অকণি আকাশ বিচাৰিছিল। তেন্তে তুমি কিয় আজি বাৰু কম্পিত কৰা, অৰ্থাৎ তুমি আজি মোক কিয় কি কৰিছা, সৰ্বাকাশ সত্তা বিচাৰিছা। তোমাতকৈ আগতে কোনোৱে আকাশখনক অকণি বুলি, সৰু বুলি দেখুৱাই সেই অকণি আকাশ বিচাৰিছিল। কিন্তু আজি কি কৰিছা, তুমি মোৰ পৰা কিয় সৰ্বাকাশ সত্তা বিচাৰিছা। তেতিয়া কবিয়ে কৈছে যে তুমিয়েতো কৈছিলা ৰাতিপুৱা, যিমানে বিলাহী দিবা সিমানে মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। অৰ্থাৎ কবিয়ে কৈছে যে তুমি কেতিয়াও ক্ষুদ্ৰ আকাশ নোকোৱা, তুমি হৈছা বিশাল, তুমি বিস্তৃত। গতিকে তোমাৰ উদাৰতাও তেনেকুৱা বিস্তাৰ হ'ব লাগিব, বা মোৰ উদাৰতাও তোমাৰ আকাশৰ দৰে কি হ'ব লাগিব, বিস্তৃত হ'ব লাগিব। গতিকে তুমি কৈছা যে যিমানে বিলাহী দিবা সিমানে মহান হ'ব, অৰ্থাৎ আমি যিমানে বিলাহী দিব পাৰিম সিমানে মহান হ'ব পাৰিম। গতিকে আকাশ তোমাৰ দৰে বিশাল হৃদয়, মোক এখন বিশাল হৃদয়ৰ গৰাকী কৰি তুমি মোক দিয়া। আৰু যদি তুমি মোক দিবই খুজিছা, সেয়েহে আকাশ তুমি যদি দিব খুজিছাই, সংকীৰ্ণতা এৰি দিয়া, মোক কি কৰা, তুমি সংকীৰ্ণৰ বাদ দিব দিয়া, সংকীৰ্ণতা মোৰ পৰা লৈ যোৱা। আৰু তাৰ অৱদানস্বৰূপে, প্ৰতিদানস্বৰূপে মোক কি দিয়া, তোমাৰ পূৰ্ণ বিশালতা দিয়া। তুমি যেনেদৰে পূৰ্ণ বিশাল, তেনেকুৱা বিশালতা কি কৰা, মোক দিয়া। মই কেতিয়াও সংকীৰ্ণ হ'ব নিবিচাৰোঁ, তোমাৰ দৰে মই বিশাল বিস্তৃত হ'ব বিচাৰোঁ। আৰু তাক যদি দিব বিচাৰিছা, কি কৰা, তুমি মোক আজিয়েই দিয়া। অৰ্থাৎ কবিয়ে আকাশৰ বিশালতাই কবি কি সোঁৱৰাই দিছে, যে সংকীৰ্ণতাৰ পৰিধি ভাঙি এক মানৱিক উদাৰতাৰ কথা এই ষ্টেঞ্জাটোত ইয়াত কোৱা হৈছে। কবিয়ে কেতিয়াও সংকীৰ্ণ মনৰ হ'ব বিচৰা নাই, আকাশৰ দৰে এক উদাৰ হৃদয়ৰ ব্যক্তি হ'ব বিচাৰিছে। সেয়েহে কবিয়ে আকাশক কি কৰিছে, তেওঁৰ পূৰ্ণ বিশালতা আকাশৰ পৰা বিচাৰিছে। ইয়াৰ পিছৰ পেৰেগ্ৰাফটোত কবিয়ে কৈছে, মহাকাশে দিলে মোক বিশাল দৃষ্টি, আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, আৰু দিলে সাহসৰ যুক্তি। অৰ্থাৎ কবিয়ে ইতিমধ্যে তেওঁ বিচৰা বস্তুখিনি পোৱা বুলি ইয়াত কৈছে, যে মহাকাশে কি দিলে, তেওঁক বিশাল দৃষ্টি দিছে। সকলোকে সমভাৱে চাবলৈ, উদাৰভাৱে চাবলৈ তেওঁক মহাকাশে কি কৰিছে, বিশাল দৃষ্টি প্ৰদান কৰিলে। আৰু ধুমুহাই প্ৰচণ্ড শক্তি তেওঁক দিছে। তেওঁ ধুমুহাৰ পৰা কি বিচাৰিছিল, প্ৰচণ্ড শক্তি বিচাৰিছিল, আৰু ধুমুহাৰ পৰা কি কৰিলে, তেওঁ প্ৰচণ্ড শক্তি লাভ কৰিলে। বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ, আৰু দিলে সাহসৰ যুক্তি। অৰ্থাৎ বজ্ৰই কি কৰিছে, তেওঁক উদাত্ত কণ্ঠ, কবিয়ে কৈছে যে মই বজ্ৰৰ পৰা ইতিমধ্যে কি কৰিলোঁ, উদাত্ত কণ্ঠ লাভ কৰিলোঁ। যাৰ ফলত কি হ'ব, সাহসেৰে যুক্তিৰে তেওঁ কি কৰিব, সমাজত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। সকলো বস্তু, সকলোকে তেওঁ কি কৰিব, উদাত্ত কণ্ঠেৰে, যুক্তিৰে, সাহসেৰে তেওঁ ক'ব পাৰিব। গতিকে তেওঁ বিচৰা বস্তুখিনি ইতিমধ্যে কি কৰিছে, মহাকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা তেওঁ লাভ কৰিছে। আৰু তাৰ দ্বাৰা তেওঁ কি কৰিব, সমাজক উপকৃত কৰিব, বা সমাজৰ হকে তেওঁ কাম কৰিবলৈ অনুপ্ৰাণিত হ'ব। এইবাৰ কবিয়ে কৈছে, বজ্ৰৰ কণ্ঠেৰে, ধুমুহাৰ শক্তিৰে, গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰিক্ত। গতিকে কবিয়ে কৈছে যে তেওঁ ইতিমধ্যে কি কৰিছে, বজ্ৰৰ কণ্ঠ আৰু ধুমুহাৰ শক্তিৰে কি কৰিব, তেওঁ গীত গাই দিগন্ত কপাব। কবি নিজে এগৰাকী বিশিষ্ট শিল্পী, গায়ক, লগতে তেওঁ গীতিকাৰ, সুৰকাৰ। গতিকে তেওঁ সেই গীতেৰে কি কৰিব, গোটেই দিগন্ত তেওঁ কপাব। আৰু তেওঁৰ লাভ কৰা ইতিমধ্যে বজ্ৰৰ কণ্ঠ আৰু ধুমুহাৰ দৰে শক্তিৰে তেওঁ কি কৰিব, এই গীত গাই দিগন্ত কপাব। আৰু কৈছে যে দানৱৰ সমাজত গাম মানৱৰ গীত। গতিকে দানৱৰ সমাজত যদি মানৱীয় প্ৰমূল্যবোধৰ অৱক্ষয় ঘটিছে, তেনে সমাজত কি কৰিব, সেই সমাজত তেওঁ মানৱীয় প্ৰমূল্যবোধৰ গীত গাব। য'ত থাকিব কি, তেওঁৰ কলিজাৰ সঁচা সুৰহিক্ত, সেই সুৰ, যি সুৰেৰে তেওঁ গীত গাব, তাত কলিজাৰ সঁচা সুৰ নিহিত হৈ থাকিব। অৰ্থাৎ বজ্ৰৰ দৰে নিৰ্ভীকতা আৰু উদাত্ত কণ্ঠৰে কি কৰিব, মানৱতাৰ জয়গান গাবলৈ কবিয়ে যেন ইয়াত কি কৰিছে, ইচ্ছা প্ৰকাশ কৰিছে। অৰ্থাৎ কবিৰ গভীৰ মানৱীয় প্ৰমূল্যবোধৰ নিদৰ্শন আমি ইয়াত দেখিবলৈ পাইছোঁ। কবিতাটোৰ শেষৰ পেৰেগ্ৰাফটোত কবিয়ে কৈছে, মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিত যদি দিব পাৰোঁ, আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। অৰ্থাৎ কবিয়ে কৈছে যে তেওঁ লাভ কৰা আকাশৰ পৰা যি উদাৰতা, ধুমুহাৰ পৰা যি শক্তি, বজ্ৰৰ পৰা যি উদাত্ত কণ্ঠ তেওঁ লাভ কৰিছে, তাৰ পৰা যদি কোনো মুমূৰ্ষজনক, অৰ্থাৎ মৃতপ্ৰায় কোনো লোকক যদি কি কৰিব পাৰে, জীৱনৰ মানৱতাবোধৰ কিঞ্চিত যদি বিদ্যুৎ সঞ্চাৰিতও কৰিব পাৰে তেওঁলোকৰ মন্তৰত, তেওঁ কি কৰিব, সদায় আকাশ, ধুমুহা আৰু বজ্ৰৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। কাৰণ তেওঁ কি কৰিছে, যে তেওঁ লাভ কৰা সেই শক্তিৰ পৰা যদি কোনো এজন মুমূৰ্ষু ব্যক্তিয়ে কি হয়, মানৱতাবোধ তেওঁৰ অন্তৰত জাগৃত হয়, সেই বিদ্যুৎ প্ৰবাহিত হয়, তাৰ বাবে তেওঁ
নিজে সেই কৃতিত্বৰ ল'ব বিচৰা নাই। তাৰ বাবে কি কৰিছে তেওঁ আকাশ ধুমুহা আৰু বজ্ৰক শতবাৰ প্ৰণিপাত জনাইছে। কাৰণ ইয়াৰ দ্বাৰা আৰু এটা আমি কথা ক'ব পাৰোঁ যে কি হৈছে যে বৰ্তমান সমাজত কৃতজ্ঞতাবোধৰ অৱক্ষয় ঘটিছে। আমি কোনো বস্তু কাৰোবাৰ পৰা লাভ কৰিলে আমি কৃতজ্ঞতা নজনাওঁ, কিন্তু কবিয়ে শেষত কৈছে যে মই যদি কি হওঁ, মই যদি লাভ কৰা সেই আকাশৰ পৰা যি বিশাল দৃষ্টি বা উদাৰতা, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা যদি উদাত্ত কণ্ঠ লাভ কৰি কোনো মুমূৰ্ষুজনক, কোনো মৃতপ্ৰায় ব্যক্তিক যদি মই কি কৰিব পাৰোঁ, কাৰোবাৰ অন্তৰত প্ৰাণ সঞ্চাৰ বা বিদ্যুৎ সঞ্চাৰ কৰিব পাৰোঁ, তাৰ বাবে মই যথেষ্ট কৃতজ্ঞ হ'ম বা তাৰ বাবে মই ধন্য হ'ম। কিন্তু এই ধন্য হোৱাৰ লগে লগে তেওঁ কি কৰিছে, তেওঁ কৃতজ্ঞতাবোধ বা কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ তেওঁ পাহৰা নাই। তেওঁ শেষত কৈছে আকাশ ধুমুহা আৰু বজ্ৰক তেওঁ শতকোটি প্ৰণিপাত জনাইছে, অৰ্থাৎ কৃতজ্ঞতাও জনাইছে। এনেদৰে কবিয়ে তেখেতে উদাৰ দৃষ্টিভংগীৰে, নিৰ্ভীকতাৰে বা উদাত্ত কণ্ঠেৰে তেওঁ কি কৰিছে, মানৱক অৰ্থাৎ মুমূৰ্ষুজনক তেওঁ কি কৰিছে, কিছু হ'লেও সঞ্জীৱনী দিবলৈ আপ্ৰাণ চেষ্টা কৰিছে। অৰ্থাৎ কবিৰ সুন্দৰ মানৱীয় প্ৰমূল্যবোধৰ চিন্তা, তেখেতৰ চিন্তাধাৰা আমি ইয়াত কি কৰিব পাৰোঁ, অনুভৱ কৰিব পাৰোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ আলোচনা আমি ইয়াতে সামৰিছোঁ। ইয়াৰ পিছৰ খণ্ডটিত আমি কি কৰিম, এই পাঠটিৰ কবিতাটিৰ কি কৰিম, প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। ধন্যবাদ।